এয়া আমাৰ পৰম্পৰা হয় আৰু সমগ্ৰ দেশতে আমাৰ টুচু উদযাপন কমিটি আছে আৰু টুচু উদযাপন হৈ আছে। আজি অসমবাসীক আমি এইটোৱে বতৰা দিব খুজিছোঁ যাতে আমাৰ হিন্দু মানুহখিনি যে যি টুচু উদযাপন কমিটি টুচু পূজা পালন কৰে আৰু এয়া হ'ল 5 দিন আগৰ পৰাই আমি পূজা উদযাপন কৰোঁ। আজি আমি গাঁওখনত ভ্ৰমণ কৰিম। অহাকালি আমাৰ 1 তাৰিখৰ দিনাখন আমি নাম কীৰ্তনেৰে ভ্ৰমণ কৰোঁ। গোটেই দেশবাসীকে আমি বতৰা দিব খোজোঁ যেন আগৰ যিমান অসমবাসী আছে সকলোৱে যেন তেনেকৈ টুচু পূজা উদযাপন কৰে আৰু কৰি থাকিব। টুচু পূজা এটি দেৱী, তেওঁৰ আমি বছৰৰ শেষত ভাগত আমি তেওঁক পূজা কৰি তেওঁক আমি আজি ভাচনি হৈ ভাচাই দিম আৰু তেওঁৰ পৰা আমি বহুত সুখ পাওঁ। আমাৰ আত্মাবিলাক ৰাইজৰ কণ কণ ভাইটি ভণ্টিবিলাকো তেওঁৰ পূজা কৰিলে হেনো মনোবাঞ্ছাবিলাক পূৰা হয়।